নমস্কাৰ সকলোকে আলৰণি জনাইছো আজি বনাবলৈ লৈছো বিলাহী এটা স্পেশাল চাটনি আশা কৰো আপোনালোকে ভাল পাব যদি ঘৰত বেলেগ নাথাকে চাটনি বনোৱাৰ বস্তু তেতিয়া আপোনালোকে বিলাহীৰে এনেদৰে বনাব পাৰিব মই এনেদৰে বনাই খাই বিৰাট ভাল পালো আৰু সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো আশা কৰো আপোনালোকে ভাল পাব আৰু ভিডিওটো আদৰি ল'ব তেনে দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো এয়া মই তিনটা বিলাহী লৈছো আৰু বিলাহী দুটা মই দুখৰকৈ কাটি লৈছো মোৰ নিজৰ সমান সাইজৰ হিচাপত এয়া মোৰ তিনটা বিলাহী কাটি লোৱা হৈ গ'ল এখন কেৰাহীত মই তেল গৰম হ'ব দিছো ইয়াতে দিছো মই গোটা ধনিয়াৰ গুটি আৰু এয়া দিছো ফুটাই লোৱা নহৰু সফুটামান মই দি দিছো আৰু এয়া দিছো মই বাদাম আৰু এইখিনি মই অকমান ভালকে ভাজি ল'ব দিছো আৰু দিছো মই শুকান জলকীয়া 4টা ফালি পেলাই এনেকৈ মই দি দিছো ইয়াত আৰু এইখিনি মই অকমান সময়ৰ কাৰণে ভাজি লম যাতে বাদামবোৰ অকমান ফুটে আৰু হিমানটো সময়লৈকে মই অকমান ভাজিম আৰু এতিয়া মই ইয়াতে দিছো কুটি লোৱা বিলাহীখিনি এই বিলাহীখিনি মই এই তেলখিনিতে মই ভাজি দিম আৰু ইয়াত কোনো ধৰণৰ মই পানী ব্যৱহাৰ নকৰো জুই ভাপতে যাতে বিলাহীখিনি সিজি যায় মই সেইটো মন কৰিম আৰু অলপ সময় এনেকৈ ভজা হোৱাৰ পাছত ইয়াত মই অলপ হিচাপ অনুযায়ী এনেকৈ নিমখ ছটিয়াই দিছো আৰু একৈ লৰাই দিছো আৰু ইয়াৰ পাছতে মই ইয়াত মিলাম হিচাপ অনুযায়ী চেনি মই বহুত বেছি নিদু খুব কম পৰিমাণৰ চেনি দিম যাতে মই মন কৰিম বিলাহী নিমখ চেনি তিনটা কম্বিনেশ্যনটো খুব ধুনীয়া এটা টেষ্ট আহে কাৰণ কেলে মই বহুত বেছি চেনি নিদু কম পৰিমাণৰ চেনি দি পেলাই মই ভাজি দিম আৰু ভাজি পেলাই যেতিয়ালৈকে বিলাহীখিনি পুৰা কোমলি নাযায় সিমানটো সময়লৈকে মই লৰাম আৰু ইয়াত মই কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰো আৰু এনেকৈ যে ভাজি পেলাই নিজে কোমলি যাব এনেকুৱা অৱস্থাতে মই ৰাখি দিম আৰু মই ঠাণ্ডা হ'বৰ কাৰণে এৰিম আৰু এই গুটি বস্তুখিনি ঠাণ্ডা হৈ গৈছে এতিয়া মই এটা মিক্সি বাটিত এই গুটি মিক্সাৰখিনি মই লৈ লৈছো আৰু ইয়াক ভালকৈ পেষ্ট কৰি লম আৰু ইয়া সক এটা সুন্দৰ মিক্সিৰ পেষ্ট হৈছে বহুত ধুনীয়া হৈছে আৰু এইখিনি মই বাটি এটাত উলিয়াই লৈছো এয়া বিলাহী পেষ্ট আপোনালোকে দেখিছে আৰু ইমানতে শেষ হৈ যোৱা নাই এতিয়া লাষ্ট আমি ইয়াত তৰকা মাৰিব আছে আৰু সেই তৰকা মাৰিলে গুটি বিলাহীৰ এই চাটনিটো আমি খাব পৰা হ'ব আৰু এখন এনেকৈ মই হেতা লৈছো আৰু এই হেতাখনতে মই দিছো মিঠাতেল আৰু তেলখিনি মই পুৰা গৰম হ'বৰ কাৰণে দিছো আৰু এতিয়া মই ইয়াতে মাৰিম ফুৰণ এয়া মই দিছো কোলা সৰিয়হৰ গুটি আৰু যদি আপোনালোকে থাকে ইচ্ছা কৰিলে হিং দিব পাৰে কিন্তু মই দিয়া নাই এয়া দিছো মই নৰসিংহৰ পাত আৰু শেষত দিছো মই শুকান জলকীয়া 3টামান মোৰ হিচাপ অনুযায়ী আপোনালোকে বেছি কৰিলে বেছিকৈ দিব পাৰে আৰু এয়া আমাৰ কমপ্লিটলি আমি ফুৰণ মাৰিলো আৰু এইখিনি আমি এই চাটনিত দি দিম আৰু ইয়াত যিখিনি মই ফুৰণ মাৰিছিলো সেইখিনি মই ইয়াত দি দিছো আৰু খুব সুন্দৰ এটা চাটনি হয় আসলতে আৰু আপোনালোকে নিজে ট্ৰাই কৰক কেনেকুৱা পাইছে মোক কমেন্টত জনাওক ভিডিওটো মোৰ শেষলৈকে চাওঁবে আপোনালোক সকলোকে থাকিল মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আপোনালোকৰ মতামত কমেন্টত জনাব আৰু যদিহে ভাল পাইছে তেন্তে প্লিজ এটা সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি নটিফিকেশন আপোনালোকে সহজতে পাই যায় তেন্তে আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ